নমস্কাৰ বৰ্তমান যিসকল ছাত্ৰীয়ে দশম শ্ৰেণীত পঢ়ি আছে 2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অধিক গুৰুত্বপূৰ্ণ কিয়নো আজি আমি আলোচনা কৰিম যে 2021 বৰ্ষত ইংলিছ কিতাপখনৰ পৰা এ লেটাৰ টু গড আৰু নেলছন মেণ্ডেলাৰ পৰা কি আহিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম তো প্ৰথমতে চেপ্টাৰ 1 এ লেটাৰ টু গডৰ প্ৰথম কোৱেশ্চনটো হৈছে where was Lencho's house situated এটো মাৰ্ক 1 নম্বৰ কেনে আহিব অৰ্থাৎ লেঞ্চৰ ঘৰটো ক'ত অৱস্থিত আছিল সো তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু আফটাৰ হি ৰিচিভড লেঞ্চৰ লেটাৰ তো 2 নম্বৰ কেনে আহিব অৰ্থাৎ পোষ্টমাষ্টাৰজনে কি কৰাৰ পিছত লেঞ্চে সেই টকাখিনি ৰিচিভ কৰিছিল অৰ্থাৎ ৰখাইছিল 3 নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট ডিড লেঞ্চে পেড ইন হোৱাট ডিড হি ডু অৰ্থাৎ লেঞ্চে কাক বিশ্বাস কৰিছিল আৰু তেওঁ কি কৰিছিল তো 2 নম্বৰ কেনে আহিব তাৰ পাছৰ কোৱেশ্চন হৈছে 4 নম্বৰটো Why did Lencho say that were like no coins? এটো মাৰ্ক 3 নম্বৰ কেনে আহিব অৰ্থাৎ লেঞ্চে কিয় বৰষুণৰ টোপাল জগক নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিল তো 5 নম্বৰ কোৱেশ্চনটো হৈছে what made Lencho thinks that the post office employs a bunch of crooks অৰ্থাৎ লেঞ্চে কি কাৰণে পোষ্ট অফিচৰ কৰ্মচাৰীসকলক এমপ্লয়িজ অফ বাঞ্চ অৰ্থাৎ চুৰ বুলি কৈছিলে এটো 5 নম্বৰ কোৱেশ্চনটো মাৰ্ক তাৰ পাছৰ চেপ্টাৰটো হৈছে নেলছন মেণ্ডেলা লং টু ফ্ৰীডম ইয়াৰ প্ৰথম কোৱেশ্চনটো আছে হোৱাট ইজ এপাৰ্থেইড তো এপাৰ্থেইড কি এটো 1 নম্বৰ কেনে আহিব 2 নম্বৰ কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ফুল নেম অফ মিষ্টাৰ মেণ্ডেলা অৰ্থাৎ মিষ্টাৰ মেণ্ডেলাৰ ফুল নামটো কি আছিল এটো 1 নম্বৰ কেনে আহিব তাৰপিছত আছে 3 নম্বৰটো হোৱাট টু অব্লিগেশ্যন ডাজ মেণ্ডেলাছ মেনশনছ মাৰ্ক 2 এটো 2 নম্বৰ কেনে আহিব When was the democratic election held in South Africa? তো এটো 1 নম্বৰ কেনে আহিব তাৰ 5 নম্বৰ কোৱেশ্চন হৈছে 5 you can say how 10 May is an Ottoman day